হাই বন্ধুসকল, আপোনালোকক গ্ৰ' নলেজ অসমীয়াৰ এখন নতুন বুক চামৰিলৈ স্বাগতম। আজি আমি জহন মেডিনাৰ নিউয়ৰ্ক বেষ্টছেলাৰ বুক ব্ৰেইন ৰুলৰ বিষয়ে জানিম। এই কিতাপখনত তেওঁ আমাৰ ব্ৰেইনক উন্নত আৰু চোকা বনোৱাৰ বাবে 20টা সাইন্টিফিক ৰুলৰ বিষয়ে কৈছে। আপুনি এজন বিজনেছমেনেই হওক বা ষ্টুডেণ্টেই হওক নাইবা টিচাৰেই, এই ৰুলবোৰে আপোনাৰ পাৰফৰ্মেন্সক এক নতুন লেভেললৈ লৈ যাব আৰু আপোনাৰ জীৱনক আগতকৈ সহজ আৰু স্মাৰ্ট কৰি তুলিব। তেনেহ'লে বলক এই ৰুলবোৰক এটা এটাকৈ বুজি লওঁ। ৰুল নম্বৰ 1, আমাৰ ব্ৰেইনটো এটা সাৰ্ভাইভেল অৰ্গেন হয়। আমাৰ ব্ৰেইনটো হাজাৰ হাজাৰ বছৰৰ পৰা ক্ৰমাৎ বিকশিত হৈ আহিছে আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে ই আমাক সাৰ্ভাইভ কৰিবলৈ সহায় কৰা, আনৰ লগত কৰ্পৰেট কৰা আৰু এনালাইজ কৰাই আমাৰ ষ্ট্ৰং ব্ৰেইন ষ্ট্ৰেটাৰ্জি হয়। আৰু এই মুখ্য কাৰণ যে আমাৰ ব্ৰেইনটো সকলোতকৈ শক্তিশালী হ'বলৈ সক্ষম হৈছে, না কি আমাৰ শৰীৰটো। ৰুল নম্বৰ 2, এক্সাৰচাইজে ব্ৰেইনৰ শক্তি বৃদ্ধি কৰে। ৰিচাৰ্চৰ পৰা পোৱা গৈছে যে নিয়মিত ফিজিকেল এক্টিভিটিৰ পৰা ব্ৰেইনৰ শিকাৰ ক্ষমতা বৃদ্ধি হয়। সপ্তাহত 2 পৰা 3 দিন মাত্ৰ 30 মিনিটৰ এক্সাৰচাইজেও আপোনাৰ ব্ৰেইনক বেছি প্ৰডাক্টিভ বনাব পাৰে। ৰুল নম্বৰ 3, ভাল টোপনিও প্ৰয়োজনীয়। টোপনিয়ে আমাৰ ফ'কাছ আৰু মেমৰিক ভাল কৰে। দিনত অলপ সৰু সৰু নেপ ল'লেও আপোনাৰ পাৰফৰ্মেন্সত বহুত পৰিৱৰ্তন হ'ব পাৰে। ৰুল নম্বৰ 4, ষ্ট্ৰেছ ব্ৰেইনৰ কাৰণে ক্ষতিকাৰক হয়। বেছি ষ্ট্ৰেছে আপোনাৰ ব্ৰেইন চেলবোৰক ডেমেজ কৰে আৰু আপোনাৰ চিন্তা কৰাৰ ক্ষমতাক দুৰ্বল বনাব পাৰে। আৰু সেয়েহে এইটো প্ৰয়োজনীয় যে আপুনি ষ্ট্ৰেছ মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিয়ক। ৰুল নম্বৰ 5, টো ব্ৰেইন বেলেগ বেলেগ হয়। প্ৰতিজন ব্যক্তিৰে ব্ৰেইনে বেলেগ বেলেগ ধৰণে সক্ৰিয় হয় আৰু সেয়েহে প্ৰথমতে নিজৰ ব্ৰেইন কেপাচিটিক বুজি পাব ট্ৰাই কৰা আৰু সেই অনুসৰি শিকা আৰু কাম কৰাৰ প্ৰথা উলিয়াই লোৱা। ৰুল নম্বৰ 6, বৰিং বস্তুবোৰে ব্ৰেইনক এট্ৰাক্ট নকৰে। ই সেইবোৰ বস্তুৰ ওপৰতহে ফ'কাছ কৰে যিবোৰে আমাৰ ইম'শ্যন, ইণ্টাৰেষ্ট আৰু প্ৰফিটৰ সৈতে জড়িত হৈ থাকে। আৰু সেয়েহে আপোনাৰ কাম আৰু পঢ়া শুনাক ইণ্টাৰেষ্টিং বনাব ট্ৰাই কৰক। ৰুল নম্বৰ 7, বাৰে বাৰে ৰিপিট কৰাটো প্ৰয়োজনীয়। ইনফৰমেশ্যনবোৰ মনত ৰাখিবৰ বাবে বাৰে বাৰে ৰিপিট কৰক। এই প্ৰেক্টিছে আপোনাৰ ব্ৰেইনক ছিগনেল দিয়ে যে এই ইনফৰমেশ্যনটো ইম্পৰ্টেণ্ট হয়। ৰুল নম্বৰ 8, আমাৰ সকলো চেন্সে একেলগে কাম কৰে। আপোনাৰ ভিজুৱেল, স্মেল, শ্ৰৱণ আৰু বাকী চেন্সবোৰে বস্তুবোৰৰ মনত ৰখাত ডাঙৰ ভূমিকা গ্ৰহণ কৰে। আপুনি আপোনাৰ পঢ়া বা কাম কৰা সময়ত নিজৰ চেন্সক ব্যৱহাৰ কৰি নিজৰ মেমৰিক ইম্প্ৰুভ কৰিব পাৰে। ৰুল নম্বৰ 9, ভিজুৱেলে ব্ৰেইনক বেছিকৈ প্ৰভাৱিত কৰে। আমি ভিজুৱেলি দেখা পোৱা বস্তুবোৰক বেছি ভালকৈ আৰু বহু দেৰিলৈ মনত ৰাখিব পাৰোঁ আৰু সেয়েহে পঢ়া আৰু কামৰ সময়ত ভিজুৱেল এলিমেণ্টক ব্যৱহাৰ কৰিব ট্ৰাই কৰক। ৰুল নম্বৰ 10, মিউজিকে আপোনাৰ স্কিলক বেছি ইম্প্ৰুভ কৰিব পাৰে। মিউজিক শুনা বা বজালে আপোনাৰ ক্ৰিয়েটিভিটি, মেমৰি আৰু ইম'শ্যনেল ইণ্টেলিজেঞ্চ বাঢ়িব পাৰে। ৰুল নম্বৰ 11, মেল আৰু ফিমেলৰ ব্ৰেইনে বেলেগ বেলেগ ধৰণে কাম কৰে। মেলৰ আৰু ফিমেলৰ কাম কৰাৰ আৰু ষ্ট্ৰেছ হেণ্ডেল কৰাৰ পদ্ধতি বেলেগ বেলেগ হয়। ইয়াক বুজি পালে আপুনি আপোনাৰ সম্পৰ্ক আৰু টিম ৱৰ্কক উন্নত কৰিব পাৰিব। ৰুল নম্বৰ 12, আমি নেচাৰেল এক্সপ্ল'ৰাৰ হয়। নতুন বস্তু এক্সপ্ল'ৰ কৰা আৰু শিকাটো আমাৰ ব্ৰেইনে চবতকৈ বেছিকৈ পচন্দ কৰে। সেয়েহে শৈশৱৰ জিজ্ঞাসাক ধৰি ৰাখিব আৰু কিবা নতুন শিকিবলৈ চেষ্টা কৰি থাকক। ৰুল নম্বৰ 13, আমি সামাজিক প্ৰাণী হয়। আমি মানুহবোৰে বেলেগৰ লগত লগ হ'বলৈ ভাল পাওঁ। আমাৰ ব্ৰেইনক প্ৰধানতঃ সম্পৰ্ক আৰু কানেকশ্যনৰ কাৰণে ডিজাইন কৰা হৈছে। যদি আমি বেলেগৰ লগত লগ হৈ কাম কৰোঁ তেনেহ'লে আমাৰ উৎপাদকতা আৰু মানসিক স্থিতিও উন্নত হয়। সামাজিক ইণ্ট্ৰডাকশ্যনে আমাৰ সমৰ্থন দিয়ে আৰু আমি নিজকে ভালদৰে বুজি পোৱাত সহায় হয়। এক ভাল ছাপৰ্টিং নেটৱৰ্ক যেনে বন্ধু, সহকৰ্মী, পৰিবাৰে আমাৰ মানসিক তনাৱক কম কৰা আৰু কামবোৰ উন্নতভাৱে সম্পন্ন কৰাত সহায় কৰিব পাৰে। ৰুল নম্বৰ 14, আমি সুখী হৈ থাকিব লাগে। হাঁহি আৰু
সুখী হৈ থাকিলে আমাৰ ব্ৰেইন আৰু শৰীৰ দুয়োটাই ভালভাৱে কাম কৰে। যেতিয়া আমি হাঁহি আৰু সুখী হৈ কাম কৰোঁ তেতিয়া আমাৰ ৰচনাত্মকতা আৰু প্ৰব্লেম ছলভিং এবিলিটি বাঢ়ি যায়। ই আমাক মানসিক ৰূপে তেজ আৰু অধিক সক্ষম বনায়। সুখী হোৱাৰ লগত জড়িত হৰমনে আমাৰ শৰীৰত তেজৰ চলাচল আৰু নিউৰ' এক্টিভিটি বৃদ্ধি কৰে, যাৰ জৰিয়তে আমি নতুন জানকাৰী সহজতে গ্ৰহণ কৰিব পাৰোঁ আৰু অধিক আত্মবিশ্বাসী অনুভৱ কৰোঁ। ৰুল নম্বৰ 15, নিজৰ চিন্তাধাৰাক চেলেঞ্জ কৰাটো প্ৰয়োজনীয়। আমি যেতিয়া নতুন বস্তু শিকোঁ বা নিজৰ চিন্তাধাৰাক চেলেঞ্জ কৰিব আৰম্ভ কৰোঁ তেতিয়া আমাৰ ব্ৰেইনে নতুন ৰাস্তাৰে চিন্তা কৰিব আৰু কাম কৰিব সাজু হয়। কোনো বস্তু সঠিকভাৱে শিকা আৰু প্ৰব্লেম ছল্ভ কৰিবৰ বাবে আমি নিজকে নিজৰ কমফৰ্ট জোনৰ পৰা বাহিৰ উলিয়াব লাগে। ই আমাৰ মানসিক বিকাশত সহায় কৰে আৰু এক নতুন চিন্তাধাৰা আৰু পইণ্ট অফ ভিউ বিকশিত কৰাত সহায় কৰে। ৰুল নম্বৰ 16, আমাৰ ব্ৰেইনে অতীতৰ পৰা ভৱিষ্যতলৈ চিন্তা কৰে। লগতে আমাৰ ব্ৰেইনৰ এইটো খাচিয়ত যে সি পুৰণা অনুভৱৰ পৰা শিকা বস্তুবোৰ ভৱিষ্যতৰ প্লেনিং আৰু ডিচিশ্যন মেকিঙত ব্যৱহাৰ কৰে। আমাৰ ব্ৰেইনে ভৱিষ্যতে কি হ'ব পাৰে ইয়াৰ ওপৰত চিন্তা কৰে যাতে আমি ভৱিষ্যতৰ সমস্যাবোৰক সঠিকভাৱে সমাধান কৰিব পাৰোঁ। ই আমাক জীৱনত কণ্টিনিউৱাছলি আগবাঢ়িবলৈ আৰু ইম্প্ৰভাইজ হ'বলৈ উৎসাহিত কৰে। ৰুল নম্বৰ 17, কামৰ প্ৰেছাৰ নল'ব। যদি আমি কামত প্ৰেছাৰ ল'ব আৰম্ভ কৰোঁ তেনেহ'লে আমাৰ ব্ৰেইনটো তাতে লাগি থাকে আৰু ফলত আমাৰ মানসিক স্থিতি বেয়া হ'ব পাৰে। কামৰ প্ৰেছাৰে আমাৰ পৰা ৰচনাত্মকতা আৰু উৎপাদকতা আঁতৰাই নিব পাৰে। সেয়েহে আমি কামৰ সময়ত প্ৰেছাৰ কমোৱা উপায় বিচাৰিব লাগে, যেনে কি কামৰ মাজত সৰু সৰু ব্ৰেক লোৱা, মাজে মাজে ষ্ট্ৰেছ কমাবৰ বাবে উশাহ নিশাহত ধ্যান দিয়া আৰু মাজে মাজে অলপ ডেইলি ৰুটিনৰ চেঞ্জ কৰা যাতে আমি মানসিক ৰূপে স্থিৰ থাকোঁ। ৰুল নম্বৰ 18, আমি যিবোৰ বস্তু বেছি ইণ্টাৰেষ্ট দিওঁ সেইবোৰে আমি বেছি ভালকৈ আৰু সহজতে শিকিব পাৰোঁ। আমাৰ ব্ৰেইনৰ চবতকৈ ইম্পৰ্টেণ্ট গুণ এইটোৱে যে আমি সেইবোৰ বস্তুতে বেছি ইণ্টাৰেষ্ট দিওঁ য'ত আমাৰ ব্যক্তিগত ইণ্টাৰেষ্ট আৰু ভালপোৱা থাকে। যেতিয়া আমি কিবা বস্তু ইণ্টাৰেষ্ট দিওঁ তেতিয়া আমাৰ ব্ৰেইনে কোনো ধৰণৰ বিচলিত আৰু ভাগৰুৱা নোহোৱাকৈ তাক শিকিবলৈ চেষ্টা কৰে আৰু সেয়েহে আমি সদায় আমাৰ ইণ্টাৰেষ্টক চিনি পাব লাগে আৰু সেই ক্ষেত্ৰতে আমাৰ পাৱাৰ আৰু টাইম এপ্লাই কৰিব লাগে। ৰুল নম্বৰ 19, বিভিন্নতাৰ পৰা শিকা। আমাৰ ব্ৰেইনক বিভিন্ন অনুভৱ, সংস্কৃতি আৰু বিচাৰৰ পৰা শিকাৰ প্ৰয়োজন হয়। আমি যেতিয়া আমাৰ ওচৰ পাজৰৰ পৃথিৱীৰ পৰা অধিক অনুভৱ গ্ৰহণ কৰোঁ আৰু বিভিন্ন দৃষ্টিকোণৰ পৰা বস্তুবোৰ চাওঁ তেতিয়া আমাৰ ব্ৰেইন সমৃদ্ধ আৰু অপেন হৈ থাকে। বিভিন্নতাৰ পৰা শিকাটোৱে মানসিক লাচিলাপন আৰু ৰচনাত্মকতা বৃদ্ধি কৰে, যাৰ ফলত আমি সমস্যাবোৰক নতুন ধৰণে ছল্ভ কৰিব পাৰোঁ। ৰুল নম্বৰ 20, কেতিয়াও শিকাৰ প্ৰচেছ বন্ধ নকৰিব। সদায় কিবা নতুন শিকাৰ চেষ্টা কৰা, হয়তো সেয়া এক নতুন ভাষাই হওক বা কিবা নতুন টেকনিকেই নাইবা কিবা নতুন বিচাৰধাৰাই নহওক কিয়। আমাৰ ব্ৰেইনক ইনফাইনাইট ৰূপে শিকিবৰ বাবে ডিজাইন কৰা হৈছে। ই আমাৰ মানসিক শক্তিক তেজ আৰু এক্টিভ বনাই ৰাখে। যদি আমি শিকাৰ পদ্ধতিক কণ্টিনিউ বজাই ৰাখোঁ তেনেহ'লে আমি আমাৰ মানসিক শক্তি কণ্টিনিউ ডেভেলপ কৰিব পাৰোঁ। আশা কৰোঁ এই 20টা ব্ৰেইন ৰুলে আপোনাৰ জীৱনত অলপ হ'লেও পজিটিভ পৰিৱৰ্তন আনিবৰ বাবে আৰু মেণ্টেল পাৱাৰ বৃদ্ধিত কৰাত সহায় কৰিব। এই ৰুলবোৰ আপুনি আপোনাৰ জীৱনত এপ্লাই কৰি আপুনি আপোনাৰ ব্ৰেইনৰ পটেঞ্চিয়েলক আনলক কৰিব পাৰে। যদিহে আপোনাৰ বুক চামাৰিটো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে ধন্যবাদ।